মিতালীপুৰৰ দিনত সংঘটিত হোৱা কিছুমান দুৰ্নীতি আৰু অনিয়মৰ তথ্য বিচাৰি আমি 25 ছেপ্টেম্বৰ 2020 চনত আমি এখন RTI দাখিল কৰিছিলোঁ। সেই RTI আবেদনৰ ভিত্তিত আমি তথ্যসমূহ লাভ কৰিছোঁ আৰু নিলম্বিত অধ্যক্ষা মিতালী কোঁৱৰ ডাঙৰীয়াই নিয়ে পৰিচালনা সমিতিৰ অনুমতি অবিহনে তেওঁ দুগৰাকী ব্যক্তিগত সহায়ক নিয়োগ কৰিছিল আৰু তেওঁলোক হৈছে ড্ৰাইভাৰ বনমালী দেউৰী আৰু ব্যক্তিগত সহায়িকা ৰূপা দেউৰী। ইয়াৰে বনমালী দেউৰীক 2018 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰতিমাহে 5,000 টকাকৈ মুঠ 55,000 টকা কলেজৰ ফাণ্ডৰ পৰা তেখেতে দৰমহা হিচাপে দিছিল আৰু ৰূপা দেউৰীক মাহে 3,000 টকাকৈ মুঠ 43,900 টকা কলেজৰ পুঁজিৰ পৰা দৰমহা দিছিল। আৰু এই দুগৰাকী কৰ্মচাৰী অধ্যক্ষা মিতালী কোঁৱৰ নিলম্বন হোৱাৰ পিছত তেখেতলোক মৰাণ মহাবিদ্যালয়ত অনুপস্থিত আৰু মৰাণ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অনুমতি অবিহনে কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ তেখেতে কামত নিয়োগ কৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত PGDCA আৰু DCA নামৰ কম্পিউটাৰ শিক্ষা দুটা পাঠ্যক্ৰম আছে। তো আপোনালোকক অতি দুখেৰে জনাওঁ যে উক্ত পাঠ্যক্ৰম দুটাৰ বাবে ছাত্ৰ ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহ কৰে সেই অনুদানেৰে কম্পিউটাৰ শিক্ষা পুঁজি গঠন কৰা হয়। তো এই পুঁজিৰ পৰাও ধন বহিৰ্গমন কৰি এই ধনৰ ব্যাপক অপব্যৱহাৰ কৰিছিল ডক্টৰ মিতালী কোঁৱৰে, যাৰ ফলত আৰু DCA RTI তথ্যমতে আমি এই পুঁজিৰ পৰা 2016 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা 2020 চনৰ আগষ্ট ভিতৰত মাহে 1,000 টকাকৈ মুঠ 18,000 টকা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সেই সময়ৰ সভানেত্ৰী সুখ বৰুৱাৰ পাৰিশ্ৰমিক হিচাপে লৈছিল। RTIৰ পৰা প্ৰাপ্ত তথ্য এতিয়াও পোৱা গৈছে যে উক্ত পুঁজিৰ পৰা মহাবিদ্যালয়ৰ তদানীন্তন অধ্যক্ষা মিতালী কোঁৱৰ 2016 চনৰ মাৰ্চ মাহৰ পৰা 2020 চনৰ ফেব্ৰুৱাৰী মাহলৈকে মাহে 5,000 টকাকৈ মুঠ 1,49,000 টকা দৰমহা হিচাপে লৈছিল। লগতে এই পুঁজিৰ পৰা মহাবিদ্যালয়ৰ একাউণ্টেণ্ট অৰূপ কমল দাসেও মাহে 500 টকা আৰু 1,000 টকাকৈ মুঠ 12,000 টকা দৰমহা হিচাপে লৈছিল। এই তিনিওটা দৰমহা নীতি বহিৰ্ভুক্তভাৱে লোৱা হৈছিল বুলি মহাবিদ্যালয়ৰ ৰাজহুৱা তথ্য বিষয়া এই ৰাজীৱ হাজৰিকা RTI ৰিপৰ্ট যোগে আমাক উল্লেখ কৰিছে। ডক্টৰ মিতালী কোঁৱৰৰ 3 নম্বৰ দুৰ্নীতিটো মৰাণ মহাবিদ্যালয়ৰ নিলম্বিত অধ্যক্ষা ডক্টৰ মিতালী কোঁৱৰৰ দিনত কেৱল এয়াই নহয়, বিভিন্ন বিল্ডিঙৰ নিৰ্মাণ কাৰ্যতো ব্যাপক দুৰ্নীতি আৰু অনিয়ম দেখা গৈছে। তাৰে ভিতৰত RCC নিউ বিল্ডিং, নিউ ক্লাছৰুম উষাৰ ভিত্তিত সম্পূৰ্ণ হৈছে। তাত কিন্তু কোনো ধৰণৰ টেণ্ডাৰৰ ব্যৱস্থা হোৱা নাই। টেণ্ডাৰ নোহোৱাকৈ তেওঁলোকে কাম ডিক্লেয়াৰ কৰিছে। তো 2 নম্বৰ ক্লাছৰুম এটা জিঅ'লজি ডিপাৰ্টমেণ্ট, জিঅ'লজি যিটো বিল্ডিং সম্পূৰ্ণ হোৱা নাই, তাত আপোনালোকে গ'লে দেখিব মৰাণ মহাবিদ্যালয়ৰ পুখুৰী পাৰত এটা বিল্ডিং বনাই আছে, সেইটো সম্পূৰ্ণ হোৱা নাই। তাত টেণ্ডাৰৰ অবিহনে ডিব্ৰুগড়ৰ এটা গণেশ এণ্টাৰপ্ৰাইজৰ নামৰ এটা প্ৰতিষ্ঠানটোক এই কামৰ ৱৰ্ক অৰ্ডাৰ তেওঁলোকক দিয়া হৈছিল। ক্লাছ ৰুম 2 জিঅ'লজি বিল্ডিং সম্পূৰ্ণ হোৱা নাই, সেইটো আপোনালোকে গ'লে দেখিব মৰাণ মহাবিদ্যালয়ৰ পুখুৰী কিনাৰতে বনাই আছে, সম্পূৰ্ণ হোৱা নাই। সেইটো টেণ্ডাৰৰ অবিহনে ৱৰ্ক অৰ্ডাৰ দিয়া হৈছিল, সেই একেটা এণ্টাৰপ্ৰাইজকে দিয়া হৈছিল, গণেশ এণ্টাৰপ্ৰাইজ ডিব্ৰুগড়ৰ। কিন্তু মৰাণ কলেজৰ যি মিতালী কোঁৱৰ, এই মিতালী কোঁৱৰে 25 পৰা 30 লাখৰ বিনিময়ত 50 লাখ পৰ্যন্ত অনুমোদন জনায়। এই আপোনালোকে চাই ল'ব পাৰে। মৰাণ মহাবিদ্যালয়ত যিমানবোৰ কাম আহে কেৱল ডিব্ৰুগড়ৰ গণেশ এণ্টাৰপ্ৰাইজৰ নামৰ প্ৰতিষ্ঠানটোহে লাভ কৰে।
ইয়াত মৰাণৰ যিসকল প্ৰতিষ্ঠান আছে তেওঁলোক কোনো ধৰণৰ এই কথাবিলাক গমেই নাপায়। তো আমি যিমানটো জানো এই 10 kVA যি জেনেৰেটৰ আছে এই জেনেৰেটৰটো বৰ্তমান বজাৰৰ মূল্য 6 পৰা 5 লাখ টকা। কিন্তু এইটো দিয়াচোন, কিন্তু মিতালী কোঁৱৰে ইয়াৰ দাম তেওঁলোকে ধৰিছে 11,63,800 টকা, যিটো বৰ্তমান বজাৰৰ মূল্য 5 পৰা 6 লাখ টকা।